নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। গুৱাহাটীত ব্যতিক্ৰম পদ্ধতিত নাৰ্চাৰী স্থাপন ভাৰতী কলিতা পাটগিৰিৰ ঘৰৰ ছাদত নাৰ্চাৰী স্থাপন কৰি চহৰীয়া খেতিৰে দাঙি ধৰিছে অনন্য নিদৰ্শন। বান্দৰৰ সমস্যাৰ লগতো মোকাবিলা কৰি গুৱাহাটী মহানগৰীত কিদৰে নাৰ্চাৰী কৃষি কৰ্ম আগবঢ়াই নিছে এই সন্দৰ্ভত ভাৰতী কলিতা পাটগিৰিৰ সৈতে আমাৰ কিছু কথা বতৰা হৈছিল আৰু সেয়া আমাৰ দৰ্শকসকললৈ আগবঢ়াইছো। মোৰ নাম ভাৰতী কলিতা পাটগিৰি। মোৰ এখন সৰুকৈ ধৰক ৰুফটপ নাৰ্চাৰী এখন আছে। মই ODLৰ আপোনাৰ কি কয় এজন ষ্টুডেণ্ট আছিলোঁ আপোনাৰ নাৰ্চাৰী ট্ৰেইনিঙৰ। তাৰ পৰাই ধৰক এইটো কোঅপাৰেটিভ ছ'চাইটিটোৰ লগত লগ হ'লোঁ। হয় বৰ্তমান মই এখন নাৰ্চাৰী ঘৰতে কৰি আছোঁ। ইয়াত আমি ধৰক ইনডোৰ প্লেণ্টছ আউটডোৰ প্লেণ্টছ তাৰ লগতে ধৰক অলপমান বাঁহ বেতৰ বস্তু যিখিনি ডেক'ৰেটিভ কৰি কিনে ঘৰৰ ভিতৰত বা বাহিৰত আমি ইউজ কৰিব পাৰোঁ। লগতে আমি ধৰক কৰ্পৰেট গিফটিং আজিকালি যিটো গ্ৰীণ গিফটিং চলি আছে মানে প্লেণ্টছ এডাল তাৰ মানে বুকে নাইবা ধৰক এটা ডেক'ৰেটিভ আইটেম হিচাপত সজাই কিনে ঘৰত বা টেবুলত ৰাখিব পাৰি সেনেকুৱাকৈ সেইখিনিৰো কাম আমি একেলগে ধৰক আৰম্ভ কৰি আছোঁ। আপোনাৰ ঘৰ গুৱাহাটীতে? হয় মোৰ গুৱাহাটীতে। হয় ঘৰৰ ভিতৰতে মোৰ নাৰ্চাৰী মানে ছাদৰ ওপৰতে হয়। দুখন মই ছাদ আছে আপোনাৰ ছাদ দুখনতে এখনত মই ইনডোৰ প্লেণ্টছ আৰু এখনত আউটডোৰ প্লেণ্টছ কৰিছোঁ। আমি সচৰাচৰ যেতিয়া গুৱাহাটীত কিবা খেতি বাতি বা উৰ্বান শস্যৰ খেতিৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি বান্দৰৰ সমস্যাটোৰ কথা আমাৰ মানে সাধাৰণতে শুনিবলৈ পাওঁ দেই। সেই বান্দৰৰ সমস্যাটো আপোনালোকৰ আছেনে নাই তাত? আমাৰ বিশেষ বান্দৰৰ সমস্যা নাই মানে কি ধৰক আহে বান্দৰ, কিন্তু আহিলেও কি হয় আমাৰতো বেছিভাগ ইনডোৰ প্লেণ্টছ বা আউটডোৰ প্লেণ্টছ আৰু ছাদৰ ওপৰত মই ধৰক ড্ৰেগন ফ্ৰুটছ বা নেমু এইখিনি কৰিছোঁ যিখিনি বান্দৰে সহজে নষ্ট কৰিব নোৱাৰে আৰু। হয় আপোনাৰ নেমুখিনি ধৰক কাটা আছে। তাৰপিছত চাইডে মই বগনভেলিয়া লগাই দিছোঁ, যিটো এইটো বগনভেলিয়া ইয়াৰ ফুলটোত আপোনাৰ কাইট আছে যিটো কাৰণে বান্দৰ ধৰক পটককৈ সোমাব নোৱাৰে। আৰু ড্ৰেগন ফ্ৰুটছটোতো অলৰেডি আপোনাৰ কাটৰে থাকে, গতিকে ফ্ৰুটছটো তাত লাগিলেও সিহঁতে নষ্ট কৰিব নোৱাৰে আৰু সহজে। নিশ্চয় বাইদেউ মই আৰু এটা কথা আপোনাক জানিছোঁ, আপুনি সমবায় সমিতিখনত জড়িত হৈ এই ব্যৱসায়টো বা কামখিনি আগবঢ়াই নিওঁতে কিবা বা মাৰ্কেটখন পাবলৈ সুবিধা হৈছে নেকি? হয় এতিয়া ধৰক কোঅপাৰেটিভ ছ'চাইটিখনৰ লগত জড়িত হৈ থকাৰ কাৰণে মই আজি ইয়াত এখন ষ্টল দিবৰ কাৰণে সুবিধাটো পালোঁ। এনেই জেনেৰেলি ধৰক এনেকুৱা ধৰণৰ ষ্টল এখন দিবৰ কাৰণে পটককৈ মানে ধৰক ক'ত দিম কি কৰিম সেইটো অলপ অসুবিধা হয়। এতিয়া ইয়াত যিহেতু জড়িত হৈছে তেওঁলোকৰ ফালৰ পৰা আমাক সুবিধাখিনি কৰি দিছে, সেইটো কাৰণে লাভৱান হৈছোঁ আৰু। হয় ধন্যবাদ।